IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলন শ্ৰম আইন উলংঘা কৰা বিষয়টো পৰ্যবেক্ষণ কৰিব ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে স্বাস্থ্য শ্ৰমিকৰ জীৱন সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাক লৈ IIT অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ সমাৱৰ্তনত এই মন্তব্য কৰে শ্ৰম মন্ত্ৰীগৰাকীয়ে আমিনগাঁওস্থিত IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনখন দিল্লীৰ পৰা আহিছে মুম্বাইৰ পৰা আহিছে আইলৰ বিষয়ববীয়াসকল আহিছে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ সকলোকেইজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত যাতে আমি সকলো এটা পৰিয়ালৰ দৰে এই ক্ষেত্ৰত আমি কাম কৰিম আপোনালোকে দেখিছে যে আমাৰ চৰকাৰ অহাৰ পাছত অতি আন্তৰিকতাৰে সকলোবিলাক দিশতে কাম কৰিছে সেয়া স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সেয়া শিক্ষাৰ ক্ষেত্ৰতে হওক সেয়া তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ পঢ়া শুনা ল'ৰা ছোৱালীৰ বিভিন্ন পদক্ষেপৰ কাৰণে হওক আমাৰ চৰকাৰখনে অতি আন্তৰিকতাৰে কাম কৰিছে আপোনালোকে দেখিব যে ব্ৰিটিছে বনাই যোৱা যিবিলাক LP স্কুল আছিলে তাতেই আমাৰ শ্ৰমিকসকলৰ সন্তানে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈছিলে আমাৰ চৰকাৰ অহাৰ পাছতেই আমি প্ৰায় 219টা ইতিমধ্যে মডেল হাই স্কুল আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু য'ত খুব সুন্দৰভাৱে আমাৰ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অধিক শিক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে ইতিমধ্যে আপোনালোকে জানে যে যিবিলাক শিক্ষকৰ ব্যৱস্থা নাছিল বৰ্তমান আমাৰ চৰকাৰখনে উক্ত চাহ বাগিচাৰ বিদ্যালয়সমূহতো সম্পূৰ্ণ চৰকাৰী সা সুবিধা দিয়াৰ লগতে শিক্ষকৰো ব্যৱস্থা কৰিছে তাৰ বিল্ডিঙৰ ব্যৱস্থা কৰিছে মিড ডে মিলৰ ব্যৱস্থা কৰিছে এইটো গতিকে এই ব্যৱস্থাবিলাক কৰিছে বৰ্তমান প্ৰত্যেকখন চাহ বাগিচাতে মানুহৰ নিৰাপত্তাৰ বাবে স্বাস্থ্যৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে আজি তাৰিখত যিমানবিলাক চাহ বাগিচা আছে প্ৰত্যেকটো চাহ বাগিচাত যিমানবিলাক হস্পিটেল আছে সকলোবিলাক হস্পিটেলত আমি চৰকাৰ তৰফৰ পৰা দৰবৰ ব্যৱস্থা কৰিছোঁ লগতে যিসকল গৰ্ভৱতী মহিলা আছিলে আপোনালোকে জানে যে এটা সময় আছিল যে চাহ বাগিচাৰ লাইনতে গৰ্ভৱতী মহিলাসকলৰ মৃত্যু অধিক আছিলে ইয়াক কমাবৰ বাবে ইতিমধ্যে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে আৰু গৰ্ভৱতী মহিলাসকলক 15,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ল য'ত নেকি তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে তেওঁলোকৰ খোৱা বোৱা দৰৱ পাতি আদিকালি সকলোবিলাক ব্যৱস্থা কৰা হৈছে পদে পদে উলংঘন কৰি থকা হৈছে আৰু শ্ৰম পৰিদৰ্শক আহিও কিন্তু মেনেজাৰ দিছিলে কোনো ধৰণৰ ইতিমধ্যে আপোনালোকে জানে যে আমি সকলোবিলাক ডিপাৰ্টমেণ্টক লৈ পেলাই টাস্ক ফ'ৰ্চ এটা গঠন কৰি দিয়া হৈছে আজি কিছুদিনৰ আগতে আৰু এই আমাৰ সকলোৱে জইণ্টলি এইবিলাকত ইতিমধ্যে অপাৰেশ্যন তেওঁলোকে কৰিছে ইয়াৰ পৰা সফলতা অৰ্জন কৰিছে গতিকে আগন্তুক দিনত আজি আপোনালোকে জানে তাৰ কাৰণে আমি ইয়াতে এই কৰ্মশালাৰ আয়োজন কৰিছোঁ তো আগন্তুক দিনত আজি যিখিনি পৰামৰ্শৰ পৰা আমি পাম তাৰ কাৰণে আমাৰ যিসকল অফিচাৰ আছে তেখেতসকলক সেই হিচাপত নিৰ্দেশ দিয়া হ'ব যাতে কোনো কাৰণতে কোনো এটা উদ্যোগত কোনো ধৰণৰ আমাৰ ডিপাৰ্টমেণ্টে গাফিলতি নকৰে তাৰ কাৰণে আৰু মই নিজেও বা মোৰ ডিপাৰ্টমেণ্টে সদায় চোকা আমি দৃষ্টি ৰাখিছোঁ যাতে এনেধৰণৰ আমাৰ তৰফৰ পৰা ক'তো মানে নেগলেক্ট কৰা নহয় যাৰ কাৰণে কাৰোবাৰ ক্ষয় ক্ষতি হ'ব পাৰে কি কয় নিশ্চিতভাৱে আমাৰ বহুবাৰ শিশু শ্ৰমিক আমাৰ ডিপাৰ্টমেণ্টে গৈ পেলাই হাতে লোতে ধৰা পেলাইছে তেওঁলোকৰ ওপৰত উপযুক্ত ব্যৱস্থাও কৰিছে গতিকে এয়া আচলতে আমাৰ সজাগতাৰো খুবেই প্ৰয়োজনীয়তা আছে যাতে শিশুসকলক কোনো কাৰণতে তেওঁলোকৰ যিটো সময়ত তেওঁলোকৰ জীৱনটো আগুৱাই লৈ যাব লাগে তেনে সময়ত তেওঁলোকক শ্ৰমৰ জৰিয়তে তেওঁলোকৰ পৰা মানে তেওঁলোকৰ জীৱনটো ধ্বংস কৰাৰ যিটো পৰিস্থিতি বা পৰিৱেশ ইয়াক সম্পূৰ্ণভাৱে নাইকিয়া কৰিবলৈ হ'লে অকল আমাৰ ডিপাৰ্টমেণ্টে নহয় সকলোৱে ইয়াতে আমাক সহযোগিতা কৰিব লাগিব সকলো ওলাই আহিব লাগিব তাৰ কাৰণে যথেষ্ট মানে এৱাৰনেছৰ প্ৰয়োজনীয়তা আছে আৰু আমি এৱাৰনেছৰ কাৰণেও আমাৰ ডিপাৰ্টমেণ্টে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে আশা কৰিম যাতে ইয়াত সকলো দল সংগঠন সকলো শ্ৰমিক সংগঠনে আমাক সহযোগিতা কৰিলে নিশ্চিতভাৱে ইটা ভাটাত যিসকল শিশু শ্ৰমিক কাম কৰোৱা হয় বা অবৈধভাৱে কাম কৰা হয় সেইবিলাক আমি নাইকিয়া কৰিব পাৰিম যে আগন্তুক দিনত আমি ESIৰ লগতো ইয়াক আমি সাঙুৰি ল'ব পাৰোঁ নেকি যিবিলাক ইণ্ডাষ্ট্ৰীত আছে ESI আছে তেওঁলোকৰ কাৰণে মানে সুপাৰ স্পেচিয়েলিটি হস্পিটেল নাই নেকি ESIৰ কাৰণে নিশ্চিতভাৱে ইতিমধ্যে আমাৰ বিভিন্ন যিবিলাক নাৰ্ছিং হোম আছে তাতে আমি ৰেফাৰ কৰি পেলাই তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ আগন্তুক দিনত নিশ্চয় এতিয়া সুপাৰ স্পেচিয়েলিটি আমি ইতিমধ্যে আপোনালোকে জানে যে বেলতলাত আমি এখন হস্পিটেল বনাই আছোঁ
গতিকে আগন্তুক দিনত আৰু তেনেকৈ ধৰণৰ আমাৰ পদক্ষেপ হ'ব আমি তিনিচুকীয়াতো এখন হস্পিটেল বনাই আছোঁ গতিকে আগন্তুক দিনত নিশ্চিতভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট আমাৰ চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে আৰু প্ৰত্যেকজন শ্ৰমিকৰ বাবে আমাৰ চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰিছে গতিকে আমি আশা কৰিছোঁ যাতে ESIৰ লগত জড়িত যিসকল ৱৰ্কাৰ আছে বিভিন্ন উদ্যোগত গতিকে তেওঁলোকৰ কাৰণে আৰু আমি উন্নত চিকিৎসাৰ বাবে আমাৰ চৰকাৰে দায়িত্ব পালন কৰে IITৰ সৈতে কিবা কোলাবৰেচন হয় নিশ্চিতভাৱে আমি ইতিমধ্যে আলোচনা কৰিছোঁ তেওঁলোকেও আগবাঢ়ি আহিছে যে আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিবলগীয়া আছে যিখিনি কৰিণীয় আছে আমি কৰিম আমি খুব সোনকালে আৰু তেওঁলোকৰ লগত আমি বিশেষভাৱে নিৰাপত্তাজনিত কাৰণত আমি নট অনলি ট্ৰাইবছ আদাৰ যিখিনি উদ্যোগ আছে যি আছে সকলোৰে কাৰণে নিৰাপত্তাৰ কাৰণে শ্ৰমিকৰ কাৰণে ভিভিগিৰি ইনষ্টিটিউট এখন মিটিং অৰ্গেনাইজ কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লেবাৰ ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰৰ ইয়াত শ্ৰম বিভাগ জড়িত হৈ আছে আপোনাক মই দুটা উদাহৰণ দিওঁ এটা হৈছে অসম চৰকাৰ আণ্ডাৰ যিবিলাক বাগান আছে তাত 205 টকা মজুৰি পাই আছে মানুহৰ সুৰক্ষাৰ মেইন কথাটো হৈছে যে তেওঁৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা 205 টকা মজুৰিত তেওঁলোকে ৰেচন নাপায় কেন্দ্ৰীয় চৰকাৰ যিবিলাক বাগান আছে এনজিঅ'লি বাগানৰ 2023 চনৰ পৰা দৰমহা খেলি মেলি সময়মতে দৰমহা পোৱা নাই গতিকে যিটো ডিপাৰ্টমেণ্টে ইয়াত মিটিং কৰি আছে তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰ থকা বাগানৰ শ্ৰমিককে তেওঁলোকে হাজিৰা দিব পাৰে এইটো টিপ অফ আইচবাৰ্গ বাকীবিলাকৰ আপুনি অৱস্থাটো হ'ব অসমত গ্ৰুপ হস্পিটেল চব বন্ধ কৰি দিলে বিজেপি চৰকাৰে সেই বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে কৈছে আমি চাহ শ্ৰমিকৰ কাৰণে বহুত কিবা কিবি কৰিছোঁ এম্বুলেন্সত তেল ভৰাবলৈ শ্ৰমিকে পইচা দিবলগীয়া হয় ৰেফাৰ কৰি দিয়ে মালিক মেনেজাৰৰ পৰা পইচাৰ কাৰণে খাপি দি থাকিব লাগে এইটো হৈছে কণ্ডিশ্যন ইয়াত যিখন কনফাৰেন্স হৈ আছে ঠিকে আছে ভাল কথা কিন্তু অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ চাহ শ্ৰমিকৰ প্ৰতি কোনো ধৰণৰ গুডউইল নাই যদি গুডউইল থাকিলেহেঁতেন 2014 পৰা আজি 2024 হৈ গ'ল 10 বছৰত চাহ শ্ৰমিকৰ কি পৰিৱৰ্তন হ'ল কওকচোন কেগৰ আমি বাদ দিছোঁ কেগ হৈছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট কেগে ৰিপৰ্ট দিলেতো সিদিনাখন কেগে গৈ আছে কেগৰ ৰিপৰ্টে কৈ আছে যে অসম চৰকাৰে চাহ শ্ৰমিকৰ কাৰণে যিবিলাক কাম কৰিছে হাজিৰাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ফেইল কৰিছে এইটো মই অভিযোগ কৰা নাই কেগে অভিযোগ কৰিছে গতিকে কেগৰ ৰিপৰ্টৰ পিছত সঞ্জয় কিষাণে ইয়াত যিখিনি বক্তব্য দিছে এইবিলাক আচলতে অৰ্ধসত্য নহয় সম্পূৰ্ণভাৱে অসত্য কথা ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয় অসম চৰকাৰৰ শ্ৰম বিভাগৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয় সন্মিলনখন উদ্বোধন কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে শ্ৰমিকৰ জীৱন সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সা সুবিধাৰ বিষয়ে আলোকপাত কৰে নিজে এজন চাহ শ্ৰমিক পৰিয়ালৰ লোক হিচাপে শ্ৰমিক কল্যাণৰ হকে সৰ্বত্ৰ প্ৰকাৰে কাম কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৱৰ্তনখনিত উপস্থিত থাকে বিভাগীয় শীৰ্ষ বিষয়া চাহ উদ্যোগৰে জড়িত শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী চাহ শ্ৰমিকৰ সুৰক্ষা স্বাস্থ্য আৰু সুস্থতাক লৈ ভাৰত চৰকাৰৰ এই কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচীত চাহ শ্ৰমিকৰ সুৰক্ষাৰ্থে বিভিন্ন বিষয়ত আলোচনা হয় চাহ শ্ৰমিকে ভুগি অহা নানা সমস্যাৰ ক্ষেত্ৰতো বিশদভাৱে পৰ্যালোচনা কৰা হ'ব ৰাষ্ট্ৰীয় সমাৱৰ্তনখনিত পিছে সমাৱৰ্তন ভাগ লোৱা প্ৰতিনিধিয়ে এইদৰে ক্ষোভ জাৰিলে সভাকক্ষৰ বাহিৰত পংকজ নাথৰ ৰিপৰ্ট অপৰূপা টিভি অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব ধন্যবাদ